বন্ধুসকল বৰ্তমান মই আছোঁ এটা কয়লাখনিৰ সন্মুখতে আছোঁ আপোনালোকে দেখিছে আৰু ইয়াত লিখা আছে ডিহিং মাইন আৰু আজি কয়লাখনিৰ ভিতৰত সোমাই যাম আৰু আপোনালোককো দেখাব চেষ্টা কৰিম এটা আভাসী এটা আপোনালোকক অভিজ্ঞতা দিব চেষ্টা কৰিম কয়লা খনিসমূহনো কেনেকুৱা থাকে আৰু ভিতৰত কেনেকুৱা কি সা সৰঞ্জাম ব্যৱহাৰ কৰিছিলে সকলোখিনি দেখাম প্ৰথমতে কৈলোঁ যদি আপোনালোকে মোৰ পেজত নতুন তেন্তে পেজখন ফ'ল' কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ বিভিন্ন ছাবজেক্টৰ ভিডিঅ' পাবলৈ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কয়লাখনিৰ ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোককো লগত লৈ যাওঁ আৰু ইয়াৰ বন্ধু গৌতম আছে দুবাৰকৈ ৰেকৰ্ড কৰি পিনি মোক এনে এনাৰ্জি লছ কৰালে আৰু এডাল দেখিছে আপোনালোকে এডাল কেবুল আছে আৰু এখন এনেকুৱা ট্ৰলি আছে য'ত কয়লাবোৰ আগতে আনিছিলে আৰু এনেকুৱা আন্ধাৰ ঠাইত সোমালে সঁচা ক'বলৈ গ'লে অলপ তললৈ সোমালে অলপ সাৱধান হ'ব লাগে যিহেতু বিভিন্ন বিষাক্ত প্ৰাণী থাকিব পাৰে তো আপোনালোকে আহিলে সেই সাৱধানতা অৱলম্বন কৰিব আৰু তাকে সোমাই গৈ আছোঁ তললৈ আৰু এনেকুৱা বিভিন্ন ৰেলৱে ট্ৰেক নিচিনা আছে আৰু সেই ট্ৰেকত মানে ধৰি লওক কয়লাবোৰ আগতে অনা নিয়া কৰিছিলে আৰু এয়া যথেষ্ট পুৰণা হয় আৰু বিভিন্ন কেবুল আছে আপোনালোকে দেখিছে এনেকৈ এইটো যিহেতু মানুহ সোমাবৰ কাৰণে বা মানুহে চাবৰ কাৰণে এনেকুৱা আছে কাৰণে ধুনীয়াকৈ পকা কৰি থৈছে কিন্তু ৰিয়েল কয়লাখনিবোৰ সেইবোৰ কিন্তু এনেকুৱা পকা কৰি থৈ দিয়া নহয় সেয়া মাটিৰ থাকে আৰু এখন দেখিছে বহুত পুৰণা এখন ট্ৰলি বুলিয়ে কৈছোঁ ট্ৰলিয়ে হ'ব চাগে ইয়াতে কয়লাবোৰ এনেকৈ টানি টানি অনা হৈছিলে আৰু এইপিনে ৱাটাৰ লাইন আছে আপোনালোকে দেখিছে আৰু এইপিনে সোমাই দেখিলে বিৰাট ডাঙৰ এটা আপোনাৰ মেচিন দেখিছোঁ এটা মটৰ দেখিছোঁ বহুত ডাঙৰ মটৰ হয় এইটো কিমান HP মটৰ এইটো মই আন্দাজ লগাব পৰা নাই কিন্তু ইমান ডাঙৰ মই মটৰ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ মানে এনেকুৱা আৰু পানী মটৰ টাইপৰ মটৰটো আৰু এইটো বহুত ডাঙৰ এটা মটৰ লগাই থৈ দিয়া আছে আৰু ইয়াত দেখিছোঁ এনেকুৱা যি ট্ৰলি টনাৰ মানে ট্ৰলিৰ যিবোৰ কেবুলবোৰ ইয়াত এনেকৈ মেৰিয়াই থৈ দিয়া হৈছে যিবোৰ বৰ্তমান মামৰে খাই পূৰা লাগি ধৰিছে আৰু তাতো এটা দেখিছোঁ ডাঙৰ বহুত হাই HP ইয়াত হাজাৰ হাজাৰ কিমান HP মটৰ লগাই থৈ দিছে আৰু ইয়াত এনেকুৱা লাইট আছে আগৰ দিনৰ দেখিছে আপোনালোকে আৰু তলত গোটেই এনেকুৱা ট্ৰেকবোৰ একদম মামৰ খাই ছিগি গৈছে আপোনালোকে দেখিছে আৰু তাকে এইপিনে চাওক বন্ধু গৌতম এনেকৈ সোমাই আহি আছে তললৈ আৰু যথেষ্ট এডোখৰ দীঘলীয়া হয় আৰু দুটা লগৰ আছোঁ কাৰণে এনেই ভালেই লাগিছে কিন্তু এনেই অকলে ধৰি লওক ইমান আন্ধাৰে এনেকৈ এটা সুৰংগত ঘূৰি ফুৰাটো অকণমান বৰ এটা ভাল মানে অনুভৱ নহ'ব আৰু দেখিছে আগতে এনেকুৱা ধৰণৰ লাইট ব্যৱহাৰ কৰিছিলে আৰু লাইটৰ কভাৰটো চাওক কিমান ষ্ট্ৰং থাকে হাই কেবুল পূৰা হাই পাৱাৰ কেবুল লগাই থৈ দিছে চুবলৈ ভয় যিহেতু কাৰেণ্ট আহিয়ে আছে ইয়াত এইটো চাওক কেনেকুৱা ধৰণৰ আছিলে আৰু ৰ'প ৰ'লাৰ্ছ আৰু মানে অৰ্থাৎ এই ৰছীডাল মানে টনা যেতিয়া টানে ধৰি লওক এইটোতো ঘূৰিব লাগিব ন বস্তুটো তো তেনেকুৱা ইয়াৰ ৰ'প ৰ'লাৰ বুলি নাম লিখি থৈছে আৰু এইটো দেখিছে মামৰ খাই একদম মানে চিগু অৱস্থা হৈ গৈছে আৰু এইফালেও দেখিছোঁ কিবা এইবোৰ মেচিন আছে কোনোবাই যদি কিবা বিশেষ জানে বা কোল ইণ্ডিয়াত কাম কৰা হয় তেওঁলোকে কমেণ্ট কৰিবচোন আৰু মই যদি কিবা কওঁতে ভুল হৈছে আপোনালোকে শুধৰাই দিব এটা ছুইচ গিয়াৰ বুলি এটা কিবা এটা দেখিছোঁ মেচিন এটা আৰু তাৰ লগতে এইপিনেও দেখিছোঁ এনেকুৱা বহুত ডাঙৰ মটৰ আছে কিবা আছে আৰু এইপিনে চাইডে চাইডে সেই ৰেলৱে ট্ৰেকৰ নিচিনা এটা ট্ৰেক আছে য'ত কয়লাবোৰ টানি অনা হয় এনেকৈ থাকে আৰু ইয়াত এনেকুৱা মই দেখিছোঁ যে প্ৰত্যেকটোতে এটা এটা ডাঙৰ এনেকুৱা ফুটা আছে এই ফুটাবোৰ কি মানে কি অহা যোৱা কৰিব এয়াৰ চাৰ্কুলেট হ'বৰ কাৰণে নে অক্সিজেনৰ কাৰণে নে পানীৰ কাৰণে জনাবচোন অলপ দূৰৰ মূৰে এনেকুৱা এটা আছে আৰু ইয়াত এটা মেচিন দেখিছোঁ UG মাইন লাইট এইটো কি হয় এইটো জনাব আৰু তাকে সোমাই আমি পালোহি ইয়াত এনেকুৱা এখন আছে এটা ইঞ্জিন টাইপৰ দেখিবলৈ আৰু যথেষ্ট আন্ধাৰ ইয়াত মই মোবাইলৰ ফ্লেছ লাইট লগাই দিছোঁ ইয়াত ছুইচ গিয়াৰ বুলি লিখা আছে ডু নট অপেন আনলেছ চাৰ্কিট ইজ আইচলেট এণ্ড চ'ৰ্চ বহুত ডাঙৰ এটা মটৰ আছে ইয়াত আৰু এয়া দেখিছে অকণমান দূৰত অহাৰ পিছত আকৌ এনেকুৱা এটা দেখিলোঁ যিটো কিন্তু এইটো কোনো ঢালাই নহয় এইটো পাইপ হয় এইটো মামৰ খাই গৈছে লোহাৰৰ হয় এইটো কিহৰ কাৰণে হয় এইটো জনাবচোন কাইণ্ডলি মোৰ জানিবলৈ বহুত মন গৈছে আৰু চাইডে এনেকুৱা কেবুল আছে আৰু বিদ্যুৎ সৰবৰাহ কৰিবলৈ সেই লাইনবোৰ আছে তথা আহি এনেকুৱা এটা আকৌ ডাঙৰ ঘোঁৰা গাড়ী টাইপৰ এটা চকা দেখিলোঁ যাৰ নাম হৈছে ৰিটাৰ্ণ হুইল এয়া দেখিলে আপোনালোকে এইটো এটা ৰিটাৰ্ণ হুইল হয় আৰু আকৌ লাইটৰ হেৰি দেখিছোঁ আৰু এইফালে ওলাই যায় হয়তো এক্সিট হয় কিন্তু এক্সিট হোৱাৰ আগত আমি এইপিনে কিমান দূৰলৈকে যাব পাৰিম তাকে দেখাব চেষ্টা কৰিছোঁ এইপিনে আকৌ এটা ডাঙৰ মটৰ দেখিলোঁ আৰু এয়া ৰেলৱে ট্ৰেকৰ নিচিনা ধৰি লওক এইপিনে আধা খনা আছে এইডোখৰ মানে আৰু খান্দিব লাগিব ভাঙিব লাগিব তো এনেকুৱা কিছুমান এইবোৰ কি আছে আৰু এইফালে দেখিছে এনেকৈ গৈ থৈ এটা ঠাই পালে য'ত ধৰি লওক আমাৰ বনুৱাসকলে এনেকৈ কয়লা খান্দি থাকে আজিও
যাৰ নাম হৈছে 4 পলিং লিখা আছে আৰু উডেন গোল পোষ্ট ছাপোৰ্ট বুলি আছে। আপোনালোকে দেখিছে যে কয়লা খনিসমূহত কাঠৰ এনেকৈ ছাপোৰ্ট দি থৈ দিয়া হয়, সেয়া মাটি চাটি নখহিবৰ কাৰণে এনেকৈ এটা ছাপোৰ্ট লৈ তেওঁলোকে সোমাই গৈ থাকে খান্দি। তো এনেকৈয়ে থাকে কয়লা খনিসমূহ। এয়া আপোনালোকে দেখা পালে, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিব, আৰু কোনোবাই যদি মাৰ্ঘেৰিটা তথা লিডুৰ বা এই অঞ্চলৰ হয় তেতিয়াও শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে দেখা পাওক। আৰু ইয়াত ছাইড লেগিংছ লিখা আছে। আৰু কয়লা খনিত কাম কৰা লোকসকলক আমি চেলুট জনাইছোঁ। তাকে কয়লা খনিত কাম কৰা বন্ধুসকল বহুত কষ্ট কৰে। আৰু বন্ধুসকলক আপোনালোকক জনাওঁ যে যি লিডুৰ কয়লা, সেই কয়লাৰ বহুত ডিমাণ্ড আছে। কোল ড্ৰিল পেনেল বাকী ঠাইত পোৱা কয়লাৰ ধৰি লওক এবাৰমান জ্বলিলে তাৰ যি টেম্পাৰটো নাইকিয়া হৈ যায়, কিন্তু লিডুৰ কয়লা আপোনাৰ মানে 3 বাৰমানলৈকে জ্বলাব পাৰি, ইমান হিট আছে আৰু সেইকাৰণে কোৱালিটি হয় ইয়াৰ কয়লাসমূহ। তো সেইকাৰণে বহুত ডিমাণ্ড আছে। তো আহি পিনি এনেকুৱা এটা পালোঁ মাইন ষ্টেণ্ড বাই ফেন। আচ্ছা, তো এইফালে সোমাই পিনি দেখিলোঁ বৰ ডাঙৰ এখন এক্সজষ্ট ফেন আছে, বহুত ডাঙৰ হয়, হয়তো গোটেই মাইনটোত অৰ্থাৎ এই গোটেই সুৰংগটোত যি এয়াৰ চাৰ্কুলেট হৈ থাকে তথা ভিতৰৰ গৰম হাৱা বাহিৰ কৰিবলৈ এনেকুৱা ডাঙৰ এক্সজষ্ট ফেন লাগি থাকে, অৰ্থাৎ বহুত ডাঙৰ মটৰ কিছুমান লাগি থাকে, বহুত ডাঙৰ মটৰ হয় এইটো। মই 0.5x লেন্স লগাইছোঁ কাৰণে ধৰিব পৰা নাই, আচৰিত। তো এয়াই হৈছে লিডুৰ কয়লা খনিৰ এটা আপোনালোকক আভাস দিলোঁ কেনেকুৱানো থাকে কয়লা খনিসমূহ। তো বন্ধুসকল, তাকে ভিডিঅ'টো যদি চাই ভাল পালে শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ কাৰণে পেজখন আজিয়ে ফ'ল' কৰি দিব। বহুত ধন্যবাদ।